Happy New Year to all of you. আজি ঘৰতে আছো এই আলু পৰঠা বনি আছে অলপ দেখাই দিছো যিমান বনাই আছে এয়া গাখীৰ চাহ এই নাম কি নিবেদিতা আমাৰ দুগাজি বিৰাট ফূৰ্তি আমি ঘৰতে একেলগে আজি হেপী নিউ ইয়েৰ আজি পৰঠা আজি নাযায় আজি হলিডে বন্ধটো হলিডে কয় হৈ আছে এই আলুৰ মই যিটো মানে পিটিকা হৈ যায় তাত দিছোঁ ঘৰৰ ধনিয়া তাৰপিছতে আদা জলকীয়া আৰু পিঁয়াজ এনেধৰণৰ এখন ৰুকনি ৰুকি লৈছোঁ গোটেইখিনি আদা তাৰপিছত পিঁয়াজ আৰু আদা পিঁয়াজ পিচি লৈছোঁ এখন বাকী ধনিয়া ভালদৰে কুটি দিছোঁ মিহি মিহিকৈ এতিয়া খাম আমি আৰু ইয়াত আছে এওঁ দেখাইছিলে ইয়াত একেবাৰে গৰম গৰম গৰু গাখীৰ চাহ ইলাচি দিছোঁ আকৌ ৰেড লেবেলৰ চাহৰ দুটামান ইয়াত দি দিছোঁ আৰু কিমান সোৱাদ লাগিব খাই আৰু গৰু গাখীৰ কাৰা খাম এতিয়া বাই বাই This is just a clue. Baki gideyim. Where are the boys? মোৰ ভাই হেৰি ভাজি অকণমানহে দিয়ক ভাত নালাগে লাগক দেই চাহ ফালে মিঠালী বৌ খাইছে নাই মাংস খাব পৰা নাই নমস্কাৰ কি খবৰ সকলোৰে ভালনে আশা কৰোঁ সকলোৰে ভাল আপোনালোকে আগৰ ভিডিঅ'খিনি চাই হয়তো গম পাইছে আজিৰ তাৰিখটো কি হ'ব পাৰে আজি হৈছে 1 জানুৱাৰী 2022 হয় এতিয়া সন্ধিয়া হ'বৰে হ'ল পিছে ইন্ট্ৰ'খিনিহে মই আগত লগোৱা নহ'ল একেটা তৎক্ষণাত ভিডিঅ'টো কৰি দিলে মই সেই পৰঠা বনাইছিলোঁ যে তাৰপিছত কৰি দিলে আৰু সেয়া কৰা নহ'ল ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ মাজতেই ইন্ট্ৰ'টো লগাই দিম আৰু একো কথা নাই তাৰ পিছৰখিনি দেখিলে আমাৰ ওচৰৰ প্ৰতিবেশীসকলৰ লগত এটা ধুনীয়াকৈ প্ৰীতিৰ ভোজ খালোঁ ইমান ভাল লাগিলে আৰু ভালো লাগে খাই একেলগে সদায় ঘৰত খায়ে থাকোঁ পিছে আমি আজি বেলেগ ধৰণে খোৱা কথা আছিল ওচৰৰ ভণ্টিৰ লগত কাষতে আছে কিন্তু সেয়া কেঞ্চেল হৈ গ'ল তাৰপিছত আমাৰ দুঘৰমান পাৰ হৈ সেই খুৰীহঁতৰ পিছফালৰ পথাৰখনত তেওঁলোকৰ তাতে খালোঁ বেয়া নালাগিল খাই ভালে লাগিল মাত্ৰ কেলৈ আজি মানে কিয় খালোঁ এখেতৰতো কাইলৈ আকৌ অফিচ আছেই আকৌ খাব নাপাবই একেলগতে সেইকাৰণে আৰু খাই দিলোঁগৈ তাৰপিছতে আৰু এতিয়া সন্ধিয়া হ'বৰে হ'ল পিছে এওঁলোক নাই মানে ডুকু আৰু এখেত এওঁলোক গৈছে অকণমান বজাৰলৈ যিহেতু বছৰটো আৰম্ভ হৈছে অকণমান মিঠাইৰো আৰম্ভ কৰিব লাগিব সেইকাৰণে মিঠাই দুটামান আনিবলৈ গৈছে মিঠাইৰ সৈতে খাম আৰু নতুন বছৰটো ভালদৰে আদৰণি জনাইছোঁ আৰু সেয়া মই কৈছোঁ ভালদৰে গ'ল সময়খিনি চাকি বন্তি জ্বলাই লৈ ঈশ্বৰৰ ওচৰত থাপনাৰ ওচৰত তাৰপিছতে সেয়া খালোঁ ভালদৰে
আচলতে পেটটো যেতিয়া আমাৰ ভাল হৈ থাকে মানে পেটটোত যেতিয়া মানে খানা পৰি থাকে তেতিয়া এনেও ভাল লাগে মনটো, হয়নে নহয় কওকচোন। আৰু যদি ভালকৈ কিবা এটা খাবলৈ নাপাওঁ ভাল নালাগে। আৰু যিহেতু এখেত থাকিলে অকণমান স্পেচিয়েল কিবা এটা কৰিবলৈ চেষ্টা কৰোঁৱেই। আৰু ৰাতিপুৱা সদায় আমাৰ এখেতৰ যেতিয়া ডিউটি থাকে ৰাতিপুৱা আমাৰ খোৱা বোৱা কেতিয়াও ভালকৈ নহয় মানে একেলগতে নাখাওঁ। এখেতে পটাপট কেতিয়াবা খাই গুচি যায়গৈ আৰু ৰাতিপুৱা আমি দুজনী সেইভাগে ৰুটিয়ে খাওঁ মানে নহয় আৰু। তো এখেত যেতিয়া থাকে সেইদিনাখন মানে কিবা এটা নহয় কিবা এটা স্পেচিয়েল থাকিবই। তো সেয়ে আজি আছে তাকে স্পেচিয়েল কৰিলোঁ। ভাল লাগে নিজৰ মানুহবোৰ যেতিয়া একেলগতে থাকোঁ। আৰু উপায়ো নাই নহয়, ডিউটিটো যাবই লাগিব, ডিউটি নগ'লেনো কেনেকৈ হ'ব, হয়নে। ঠিক আছে, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম যিমানখিনি পাৰোঁ, চাই থাকিব আপোনালোকে। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো কি কৰিব লাগে গম পাই নে, ক্লিক কৰি দিব আৰু অল কৰি দিব। আৰু এটা কমেণ্টো কৰিব, কমেণ্ট কৰিলে খুব ভাল লাগে। ৰিপ্লাইবোৰ কৰোঁ পিছে দেই, মই ৰিপ্লাই কৰি ভাল লাগে, সেইকাৰণে কমেণ্ট কৰিব। ঠিক আছে, স্কিপ নকৰিব, চাই থাকক পিছৰখিনি কি দেখাব পাৰোঁ। এওঁলোক আহি লওকচোন কি আনে দেখাম। চাহ তাহ খাবও লাগিব নহয় মিঠাইৰ লগত দেই। আমাৰ এওঁলোক আহিছে দেই, মই কেমেৰাটো অন কৰি থৈ দিছোঁ। কি আনিছে কি কৰিছে এই চাম। আহি আছে ৰ'ব, গ্ৰিলখন খুলিছে। কি পালে? কি পালো? দোকানে বন্ধ। কি ইয়ে সঁচা নেকি? যিকেইটা পুৰণা দোকান নেইবুলি আৰু এখন সেই দোকানো বন্ধ। নতুন দোকান এখনৰ পৰা কি ये देखो কেলেৰো কি च्युइंगम এইবোৰ কেলে আনিলে? আনিছ আকৌ জানুৱাৰী আজি 1 তাৰিখ বুলি অলপ মিঠাই মুখত দিবলৈ। একো খোলাই নাই, খুলিবই লাগে আকৌ। साडो একেলগে খানা খাইছা च्युइंगम खा কি দিছে বাবু? च्युइंगम বাবু কালি প্ৰভুক লগ কৰি কেনেকুৱা লাগিলে কোৱাচোন? নম ভাল লাগিলে মানে মনটো হেৰি হৈ গ'ল। শুনিছে জলদি আহ। एक फैंटास्टिक चॉकलेट। আচ্ছা ইয়াৰ চব কভাৰবিলাক ধুই থৈ দিছোঁ, ইয়াৰ আৰু বাকী বেডৰুমৰ সেই ভিতৰৰ ৰুমৰ চব পৰ্দা এইবোৰ চব ধুই থৈ দিছোঁ। বিহুৰ আগে লগাম, 11-12 তাৰিখ মানে লগাম, এতিয়া নলগাওঁ। কিমান একেখিনি কামকে কৰি থাকিম এইবিলাক। হেৰি আজি মই পৰঠা বনাইছিলোঁ যে কেনেকুৱা লাগিলে এবাৰ কওকচোন। এইফালে পোহৰ এইফালে আহক। বিৰাট ভাল লাগিলে, নমত খাইছোঁ 3খনকৈ খালোঁ। একদম বহুত দেৰি হজম হোৱাই নাই মানে। बहुत दिन खान के खा দেই দুপৰীয়া সেইকাৰণে ভাতটো দেৰি হৈ ভালেই হ'ল ন। কাম কৰিলোঁ, হজম হৈ গ'ল। আজি কি কাম কৰিলে? এইফালে আহক। বিশেষ কাম কৰা নাই, অলপমান খৰি ফালিলোঁ, অলপমান জাবৰ গুচালোঁ, তাৰপিছত লাওৰ চাং এটা দিলে নি? দি আহিছোঁ। মই কালিলৈ দেখাই আছোঁ মৰ্ণিং ভিডিঅ'টো, আজি এণ্ডিং নকৰোঁ। কাইলৈ দেখাইছোঁ একেটা বনোৱা লাওৰ চাংখন। দেৰি হৈ গ'ল দিওঁতে, সময় নাপায়। দেখিছে দেউতা মাহঁতে জোঁৱাইকৰ মানে সেই কষ্টখিনি বুজিছে যে, কষ্টখিনি বুজি পোৱাৰ কাৰণে দেউতা মাহঁতৰ বাৰীত লগা দেখিলে আপোনালোকে। সেয়ে এতিয়া আকৌ লাও মানে বগাই গৈছে, য'ত পাইছে মানে হেৰি তাতে বগাইছে, কিন্তু চাংখন নাই যে, আজি সেইকাৰণে সেই চাংখন লগাই দিলে। মৰ্ণিং দেখাইছোঁ। এতিয়া পিছে এখেতে কৈছে চাহ খাই লৈ আমাৰ খুৰা এজনৰ মানে গাটো বেয়া, খবৰ কৰিবলৈ যাম নেকি। চাহটো খাই লওঁচোন তাৰপিছত কম হ'ব। ঠিক আছে, লগ পাইছোঁ। সুপ্ৰভাত সকলোলৈ। আজি হৈছে জানুৱাৰী 2 তাৰিখ। উঠিলোঁ পিছে, ডুগু আৰু এখেত উঠা নাই, শুই আছে। ভাবিলোঁ ভিডিঅ'টো ইয়াতে আজি শেষ কৰোঁ, নহ'লে আকৌ কামত যেতিয়া লাগিম মোবাইলৰ ওচৰলৈ আহিবলৈ নহয়, তাৰপিছতে পাহৰি থকা হয়। আৰু এইখিনিতে কৈ থৈ দিওঁ, কালি যিহেতু মই কৈছিলোঁ দিনটো ভালে কুশলে গ'ল, কিন্তু জানেনে যেতিয়া মই যে কৈছিলোঁ চাহ খাই লওঁ, এখেতে মিঠাই নিছিলে, তাৰপিছতে আমাৰ ওচৰৰে দাদা এজন আহিছিলে, তেওঁকো চাহ দিছোঁ, আমিও চাহ খাম। আৰু মই মানে খাবলৈ কাপটো দাঙিছোঁহে, তেতিয়া আমাৰ ঘৰৰ সন্মুখতে এক্সিডেণ্ট এটা হ'ল জানেনে। এক্সিডেণ্টটো হ'ল তাকো সেইদিনাখন মই
আমাৰ ঘৰৰ সন্মুখৰ ভণ্টিজনীক এই ভণ্টিজনী এজন মদাহী মানুহে মানে মদ খাই ইমানেই আছে ওচৰলৈ যাবই নোৱাৰি তেখেতে খুন্দা মাৰি দিলে তাকো তাইতো নিজৰ জেগাতে আছে মানুহটোৱে মানে ৰং চাইডে আহি পেলাই মাৰি দিলে আৰু কি কৰিব এতিয়া তাতোতকৈ ডাঙৰ কথা কি জানে যিজনে খুন্দা মাৰিছে তেওঁ এজন হৈছে চৰকাৰী চাকৰি কৰা এজন কৰ্মচাৰী হয় তেখেত হোমগাৰ্ড হয় চৰকাৰে নীতি নিয়মখিনি উলিয়াইছে ঠিকেই আছে কিন্তু আকৌ চৰকাৰৰ মানুহেই আহি পেলাই সেয়া খুন্দা মাৰি দিলে বহুত বেয়া লাগিল আমি যেতিয়া চাহকাপ খাই আছিলোঁ কৈছোঁৱে ইমান ডাঙৰকৈ গুৰুমকৈ আৱাজ এটা ওলাইছে মানে ঠাণ্ডা দিন যিহেতু ফেনটো কোনো চলাই নাথাকেই আৰু পৰিৱেশটো সোনকালে ঠাণ্ডা হৈ যায় গাড়ী মটৰবোৰ আৰু কালি মানে 1 জানুৱাৰী যিহেতু চলিছে মানে অফিচৰ পৰা অহা গাড়ী বাইক হওক তেনেধৰণৰ গাড়ীবোৰ বেছিকৈ নাই সেইকাৰণে শুনাৰ লগে লগে আমি তৎক্ষণাত দৌৰিছোঁ আৰু কিন্তু ভিডিঅ' কৰা নহ'ল এটাই বেয়া লাগিছে ছোৱালীজনীৰ এই মূৰৰ এইডোখৰ ইমানটো ডাঙৰ টেমুনা উঠি গ'ল আৰু পিঠিটো সেয়া দুখ পাইছে এই সোঁ হাতখনতো দুখ পাইছে এখনত তাকে আৰু চৰকাৰে যিহেতু নীতি নিয়মখিনি ওলাইছে তেওঁলোকে যদি ভালকৈ নামানে আকৌ আমাক একেবাৰে সেয়া কৰা লাভ নাইতো আমাৰ জনসাধাৰণখিনিৰ কথা কৈছোঁ ভিডিঅ' কৰি মেলি এতিয়া তেওঁলোককতো কৰিবলৈ কোনো নাহিলে সেয়া ভিডিঅ' কৰিবলৈ নাহিলে বা এইটো চেক কৰিবলৈ নাহিলে সেয়াই আৰু আমাৰ অসমৰ চৰকাৰখন নিজৰ লগত নীতি নিয়মবোৰ প্ৰযোজ্য নহয় কিন্তু লোকৰ ক্ষেত্ৰত একদম 100% প্ৰযোজ্য হয় নে মিছা কৈছোঁ নি বাৰু একদম সঁচা কথা হয় কালি যিহেতু মই চকুৰ আগতে দেখিলোঁ আমাৰ ঘৰৰ সন্মুখতে আমাৰ মাত্ৰ গেটখন পাৰ হৈ মানে তাতে হৈছে কি কৰিব উপায় নাই তেন্তে আজি ভিডিঅ'টো বৰ বেছি আৰু কৰি নাথাকোঁ আজি ৰাখোঁ আজি ইমানতে আৰু মই ঘৰৰ কামত লাগোগৈ এতিয়া দেন বাই বাই আৰু সকলোৱে ভালে থাকিব